লোকায়ুক্তলক মাননীয় পাঠজিতালৈ ধন্যবাদ থাকিল। লগতে সমবেত সংগীতৰ শিল্পী দলটিলৈ বিজনী আঞ্চলিক ছাত্ৰ সন্থা আৰু সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থা তথা সন্মানিত ৰাইজ জয় জয়তে সকলোকে সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা সশস্ত্ৰ প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ অষ্টম বাৰ্ষিক অধিৱেশন আৰু চিৰাং জিলা ছাত্ৰ সন্থাৰ গঠনৰ যি বিজনী অধিৱেশনখন যোৱাকালি প্ৰতিনিধি শিবিৰৰ বহু বছৰ বিৰতিৰ মূৰত 1995 চনৰ পিছত সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত তথা বিজনীবাসী ৰাইজৰ সহযোগত ইয়াত আমি অনুষ্ঠিত কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। গতিকে প্ৰতিটো অনুষ্ঠান সমগ্ৰ বঙাইগাঁও জিলাৰ তথা চিৰাং জিলাৰ সন্মানীয় জ্যেষ্ঠ নাগৰিক, সন্মানীয় শিক্ষাগুৰু তথা এই অঞ্চলৰ সমস্ত ৰাইজৰ সহায় সহযোগ অবিহনে আমাৰ এই অনুষ্ঠানখন কেতিয়া আমি সাফল্যমণ্ডিত কৰিব নোৱাৰিম। গতিকে প্ৰতিটো অনুষ্ঠানত আপোনালোকৰ দিহা পৰামৰ্শ সহায় সহযোগ বিচাৰিছোঁ আৰু পুনৰবাৰ অসম আন্দোলনৰ প্ৰাণ আহুতি দিয়া 855গৰাকীকৈ অধিক বীৰ শ্বহীদৰ যি বলিদান, এই বলিদানক সশ্ৰদ্ধ প্ৰণিপাত জনাই আজিৰ এই সদৌ ছাত্ৰ সন্থাৰ পতাকানৰ জৰিয়তে কাৰ্যসূচী মুকলি হোৱা বুলি ঘোষণা কৰি মোৰ সমাবক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম। সভাপতি ভৱানী প্ৰসাদ ৰায় ডাঙৰীয়া লগতে অভ্যুত্থান সমিতিৰ অন্য আন আন বিষয়ববীয়াসকল, ইয়াত উপস্থিত থকা আমাৰ সদৌ ছাত্ৰ সন্থাৰ ৰাজ্যিক প্ৰাক্তন ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰবীন্দ্ৰনাথ দাস ডাঙৰীয়া, সাংবাদিক বন্ধুসকল, বিভিন্ন স্কুল কলেজৰ পৰা অহা মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু চৰকাৰ ৰাইজ, জয় জয়তে সদৌ বঙাইগাঁও জিলাৰ পৰা আপোনাৰ সকলোৰে আন্তৰিক শ্ৰদ্ধা তথা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু এই আমাৰ সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ যিটো বাৰ্ষিক অধিৱেশন যোৱাকালি প্ৰতিনিধি শিবিৰ মুকলিলে আমাৰ অধিৱেশন আৰম্ভ হৈছিল আৰু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী, এই দ্বিতীয় দিনৰ কাৰ্যসূচী যি